এজেপি এটা ফটুৱা পাৰ্টি মোৰ লগত কা আন্দোলন কৰি ৰাজনৈতিক দল খুলিলে এনেকৈয়ে কালি অসম জাতীয় পৰিষদক তীব্ৰ আক্ৰমণ কৰিছে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে কটনৰ এক অনুষ্ঠানত ভাগ লৈ এক বিতৰ্কিত মন্তব্য কৰি জুবিন গাৰ্গে মন্তব্য কৰিছিল যে এজেপি এটা ফটুৱা পাৰ্টি মোৰ লগত কা আন্দোলন কৰি ৰাজনৈতিক দল খুলিলে এতিয়া অসম জাতীয় পৰিষদে চাহক জুবিন গাৰ্গে পোনপ্ৰথমে এজেপি দলক আক্ৰমণ কৰি কি মন্তব্য কৰিছিল মই নেতৃত্ব নলওঁ কাৰণ পলিটিক্সত নাই প্ৰথম কথা I'm a social leftist মই বিজেপিও নহয় কংগ্ৰেছো নহয় এজিপিও নহয় আৰু এটা কি নতুন ওলাইছিল যে কি নাম হা কিবা ফটোৱা পাৰ্টি এটা যে কি নাম এজেপি মই সেইবিলাক একো নহয় আমি ছ'চিয়েল লেফটিষ্ট মই মানুহৰ কাৰণে কাম কৰোঁ ফটোৱাই হয়তো মূলত কা আন্দোলন কৰিব আছে পাৰ্টি খোলে কাম লাগি জুবিন গাৰ্গৰ এই বিতৰ্কিত মন্তব্যৰ পিছতে এজেপিৰ নেতা উদ্দীপজ্যোতি গগৈয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে জুবিন গাৰ্গৰ এই মন্তব্য সভ্য সমাজৰ বাবে গ্ৰহণযোগ্য নহয় লগতে কা আন্দোলন প্ৰসংগত জুবিন গাৰ্গক উভতি ধৰি উদ্দীপজ্যোতি গগৈৰ মন্তব্য কা আন্দোলন জুবিন গাৰ্গৰ নেতৃত্বত হোৱা নাছিল অসমৰ ৰাজ্যৰ স্বতঃস্ফূৰ্ত সঁহাৰিত হোৱা কা আন্দোলনত জুবিন গাৰ্গে সহযোগহে কৰিছিল জুবিন গাৰ্গৰ এই মন্তব্যৰ পিছতে জুবিন গাৰ্গক উভতি ধৰিছে এজেপিৰ নেতা উদ্দীপজ্যোতি গগৈয়ে জুবিন গাৰ্গৰ এই মন্তব্য সভ্য সমাজৰ বাবে গ্ৰহণযোগ্য নহয় লগতে কা আন্দোলন প্ৰসংগত জুবিন গাৰ্গক উভতি ধৰি উদ্দীপজ্যোতি গগৈৰ মন্তব্য কা আন্দোলন জুবিন গাৰ্গৰ নেতৃত্বত হোৱা নাছিল অসমৰ ৰাজ্যৰ স্বতঃস্ফূৰ্ত সঁহাৰিত হোৱা কা আন্দোলনত জুবিন গাৰ্গে মাথো সহযোগে কৰিছিল জুবিন গাৰ্গৰ এই মন্তব্যৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ এজেপিৰ উপসভাপতি দুলু আহমেদৰ জুবিনৰ শৰীৰত তেজ নাই মদ আছে জুবিনক ৰেহাব চেণ্টাৰত থাকিবলৈ পৰামৰ্শ দিলে দুলু আহমেদে প্ৰয়োজন হ'লে জুবিন গাৰ্গৰ চিকিৎসাৰ দায়িত্ব ল'ব অসম জাতীয় পৰিষদে এই বুলি আশ্বাস দিছে এতিয়া দুলু আহমেদে চাহক দুলু আহমেদে জুবিন গাৰ্গৰ মন্তব্যৰ কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল মই সংবাদ মাধ্যমত দেখিবলৈ পালোঁ খন্তেক সময় আগতে এতিয়া প্ৰথম তেওঁ কি কৈছে সেইটো বিষয়ে মই আহিম প্ৰথমে আহোঁ যে জুবিন গাৰ্গৰ নিচিনা এগৰাকী সুবিধাবাদী শিল্পীয়ে অসম জাতীয় পৰিষদকে কিয় টাৰ্গেট কৰি ল'লে কথাটো তাত তাৰমানে এটা কথা নিশ্চিত থাকক অসম জাতীয় পৰিষদৰ দিনক দিনে অসমত উত্থান দেখি বিজেপি শংকিত হৈছে যাৰ বাবে জুবিন গাৰ্গৰ নিচিনা এগৰাকী সুবিধাবাদী দালাল শিল্পীক জৰিয়তে সাধাৰণ দুটাৰ টকা বিনিময়ত এই ধৰণৰ মন্তব্য দিছে সেইটো একেবাৰে নিশ্চিত থাকক মই মুকলিকৈ কৈছোঁ যে সাধাৰণ টকাৰ বিনিময়ত এই ধৰণৰ অসম জাতীয় পৰিষদক টাৰ্গেট কৰি তেখেতে সস্তীয়া মন্তব্য দিছে জুবিন গাৰ্গে এতিয়া যে ফটুৱা বা 420 যিটো ভাষা কৈছে মই এতিয়া কওঁ তেখেতৰ 420 চৰিত্ৰটো অসমৰ কোনগৰাকী শিল্পীয়ে মঞ্চত বিহু মঞ্চত অশ্লীল ভাষা ব্যৱহাৰ কৰে মই ক'ব লাজ লাগে সেইগৰাকী হ'ল জুবিন গাৰ্গ অসমৰ কোনগৰাকী শিল্পীয়ে মঞ্চত গান গাই থকা অৱস্থাত নিজৰ পেন খুলি দিয়ে সেইগৰাকী হ'ল জুবিন গাৰ্গ অসমৰ কোনগৰাকী শিল্পীয়ে বেমাৰৰ ভাও জুৰি ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ ব্যক্তিগত বিমানত বিজেপিৰ খৰচৰে আহে সেইগৰাকী হ'ল জুবিন গাৰ্গ তেনেকুৱা ধৰি লওক সুবিধাবাদী চৰিত্ৰৰ শিল্পী অসমৰ ৰাইজে লাহে লাহে বুজি উঠিছে আৰু তেখেতে যিটো কথা কৈছে যে কা আন্দোলনৰ নামত অসম জাতীয় পৰিষদে দল এটা খুলি লৈছে কা আন্দোলন অসমৰ শিল্পী সমাজে আৰম্ভণি কৰা নাছিলে ছাত্ৰ সন্থাই কৰিছিলে শিল্পী সমাজে তাত সহযোগ কৰিছিলে তাতেও আকৌ কিছুমান সুবিধাবাদী শিল্পীয়ে কেৱল সুবিধাৰ স্বাৰ্থত কা আন্দোলনত আগভাগ লৈছিল পিছত বিজেপিত যোগদান কৰি কাৰণে কোনোবাই অধ্যক্ষ হৈছে কোনোবাই বিধায়কৰ টিকট লৈছে কোনোবাই সাংসদ হৈছে এই স্পষ্ট আজি অসমৰ শিল্পী সমাজত বহুত গণ্যমান্য ব্যক্তিও আছে কিন্তু অসমৰ শিল্পী সমাজখনক জুবিন গাৰ্গ পবিত্ৰ মাৰ্ঘেৰিটা সীমান্ত শেখৰ বিদ্যাসাগৰ যতীন বৰা এইসকলে কেৱল নিজৰ টকা ঘটাৰ কাৰণে তেখেতসকলে মাজে মাজে দুমুখীয়া স্থিতি গ্ৰহণ কৰাৰ বাবে তেখেতসকল যে এগৰাকী ৰাজনৈতিক দালাল এইটো প্ৰকাশ পাইছে এইটো দুলু আহমেদে কৈ থকা নাই তেখেতে আজি মন্তব্যত প্ৰকাশ পাইছে আৰু মই আপোনালোকৰ সংবাদ মাধ্যমেৰে অনুৰোধ কৰোঁ যে জুবিন গাৰ্গক আচলতে চিকিৎসাৰ প্ৰয়োজন হৈছে চিকিৎসা বুলি ক'লে মানে ডক্টৰৰ চিকিৎসা নহয় এইটো ৰিহেব চেণ্টাৰ যাৰ শৰীৰত মানে এইবিলাক সুৰাৰ হেৰিটো বেছি হৈ যায় পৰিমাণটো তেখেতক ৰিহেব চেণ্টাৰত থ'ব লগা হৈছে সোণাপুৰত ৰিহেব চেণ্টাৰ আছে গতিকে তেখেতক পৰিয়ালৰ লোকে তাত যায় ৰিহেব চেণ্টাৰত থ'ব লাগে যাতে অসমৰ জাতীয়তাটো বাদটো কি একমাহ থাকিলে তেওঁ বুজি উঠিব আৰু ৰিহেব চেণ্টাৰ লাগিলে খৰচ লাগিলে অসম জাতীয় পৰিষদ দলে বহন কৰিব গতিকে তেখেতৰ চিকিৎসাৰ প্ৰয়োজন হৈছে যাৰ কাৰণে তেখেতে আবুল তাবুল বকিছে মই আকৌ কৈছোঁ যে অসম জাতীয় পৰিষদক 420 বা
ফটুৱা কোৱাৰ আগে তেখেতৰ ফটুৱামিৰ চৰিত্ৰটো অসমৰ ৰাইজে ইতিমধ্যে দেখি উঠিছে এটা সময় আছিল অসমৰ হাৰ্টথ্ৰব বুলি কৈছিল এতিয়া অসমৰ জাবৰ বুলি কয় তেখেতক স্পষ্টভাৱে তেখেতক জাবৰ বুলি তেখেতক চিহ্নিত কৰিছে অসমৰ ৰাইজে তাৰমানে জুবিন গাৰ্গক বিজেপি এজেণ্ট হিচাপে আপোনালোকক টাৰ্গেট কৰিছে এতিয়া শুনক বিজেপিৰ এটাই পৰিকল্পনা হৈছে যে অসম জাতীয় পৰিষদ দলৰ উত্থান দেখি তেখেতসকলে যাতে এই দলটো আৰু ভৱিষ্যতত উঠিব নোৱাৰে এতিয়া তেখেতসকলে প্ৰথম বাছি লৈছে ইউটিউবাৰ আৰু শিল্পী সমাজক মই সকলো শিল্পী সমাজৰ কথা কোৱা নাই একাংশ কৈছোঁ মই নামখিনিও কৈ দিলোঁ জুবিন গাৰ্গ বিদ্যাসাগৰ সীমান্ত শেখৰ যতীন বৰা সেইসকল যিসকল সুবিধাবাদী তেখেতসকলে কা আন্দোলনত বেলেগ কথা কয় পিছত বেলেগ কথা কয় সেই ধৰণৰ শিল্পী সমাজৰ ইউটিউবাৰসকলক তেখেতসকলে টাৰ্গেট কৰি লৈছে এই চাকৰি যিখন বজাৰৰ দিনক দিনে পোহৰলৈ আহিছে সেই ইছ্যুটো ডাইভাৰ্ট কৰাৰ কাৰণে এতিয়া অসম জাতীয় পৰিষদক শিল্পী সমাজৰ ইউটিউবাৰৰ জৰিয়তে আক্ৰমণ কৰিব সেইটো স্পষ্ট আৰু জুবিন গাৰ্গৰ বেয়া দিন আজিৰ পৰা আৰম্ভ হৈছে ইউ টাৰ্ণটো আজিৰ পৰা আৰম্ভ হৈছে ইমান দিন ৰাইজেও সহ্য কৰি আছিলে আপোনালোকে চাব জুবিন গাৰ্গৰ মন্তব্যটো আপোনালোকৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ লগে লগে তাত কমেণ্টবোৰ চাব 95% তেখেতৰ বিৰুদ্ধে যাব আৰু আজি ধৰি লওক মোৰ ষ্টেটমেণ্টটো আপোনালোকৰ যেতিয়া সংবাদ মাধ্যমত যাব অসম জাতি মই দুলুহামে দি দিয়ে মানে এইটো অসম জাতীয় পৰিষদৰ ষ্টেটমেণ্ট বুলি আপোনালোকে ধৰিছে তাতে চাব 95% অসম জাতীয় পৰিষদৰ সপক্ষে আৰু জুবিন গাৰ্গৰ বিপক্ষে থাকিব আৰু এটা কথা সুধিব বিচাৰিছোঁ যে জুবিন গাৰ্গে দেখিলোঁ মুকলিকৈ যিখিনি কথা কৈছে কিন্তু তেওঁতো বাৰে বাৰে কয় কোনো দলত নাই বিজেপিত নাই এজেপিত নাই কোনো দলত নাই বুলি দলত নাই বুলি কৈ তেখেতে আজি কেইদিনমান আগতে আপোনালোকৰ সংবাদ মাধ্যমত এটা কথা ওলাইছিলে যে মই মাজতে হিমন্ত দাক ফোন কৰিলোঁ একজেক্ট কথাটো কৈছে লাগিলে মই দি দিম নহয় জুবিন গাৰ্গে কৰিছিলে যে মই হিমন্ত দাক ফোন কৰিলোঁ যে দাদা মই আকৌ কা আন্দোলনটো আৰম্ভ কৰিম তেতিয়া হিমন্ত দাই মোক কৈছে তই এইবিলাক পগলামি নকৰিবি তই মোৰ তাত আহিবিচোন তোমাৰ যদি কা আন্দোলনটোৰ প্ৰতি ইমান এইটো আপোনালোকৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে এই কথাটো প্ৰকাশ পাইছে যে তুমি যদি ইমানে নিৰপেক্ষ অসমৰ ৰাইজৰ কাৰণে তোমাৰ যদি ইমানে দায়িত্ব আছে কা আন্দোলন কৰিম বুলি তুমি আকৌ মুখ্যমন্ত্ৰীৰ পাৰ্মিশ্যন কিয় ল'ব লগা হৈছে তাৰমানে তুমি এইটো কৈ কিনে তুমি কৈছা মোক দুটামান টকা দিয়া কথাটো সেইটোৱে নহয় জানো যে মই নকৰোঁ মোক দুটামান টকা দিয়া একেবাৰে স্পষ্ট যিগৰাকী শিল্পীয়ে মই জুবিন গাৰ্গৰ কথা কৈছোঁ কা আন্দোলনটো আকৌ আৰম্ভ কৰি বুলি কৈ মুখ্যমন্ত্ৰীৰ পাৰ্মিশ্যন লয় আৰু মুখ্যমন্ত্ৰী কি কৈছে সেইটো কথাও কৈ দিছে যে তই এইবিলাক নকৰিবি তই মোৰ তাত আহিবি মই কথা পাতিম তাৰপিছত তই কা আন্দোলন কৰা নাই আৰু জাজফিল্ডত যেতিয়া ছাত্ৰ সন্থাৰ নেতৃত্বত কা আন্দোলন হৈছিল এইসকল সুবিধাবাদী শিল্পী হিচাপেহে গৈছিল তাত আৰু অসম জাতীয় পৰিষদ দল কেনেকুৱা গঠন হ'ল কাৰ হেৰিত গঠন হ'ল এইটো আমি নকলোঁ অসমৰ ৰাইজে দেখি আছে আমিতো সুবিধাবাদী চৰিত্ৰ লোৱা নাই আমিতো বিজেপিৰ ওচৰত বিক্ৰী হোৱা নাই আমি এটা নিজা আৰু আটাইতকৈ ডাঙৰ কথা অসম জাতীয় পৰিষদ দলত এগৰাকী বিধায়ক নাই এগৰাকী সাংসদ নাই তেনে অৱস্থাত আমাক টাৰ্গেট কৰি লোৱা কাৰণটো কি কাৰণ অসম জাতীয় পৰিষদৰ উত্থান দেখিছে আপোনালোকে দেখিছে আজি কেইদিনমানৰ পৰা যোগদানৰ এটা প্ৰক্ৰিয়া চলি আছে আমি বিভিন্ন জিলাই গৈ আছোঁ যোৱাকালি তিনিচুকীয়াত আছিলে কাৰ্বি আংলঙত আছিলে হোজাইত আছিলে শিৱসাগৰত আছিলে বৰপেটাত আছিলে আমাৰ প্ৰত্যেক দিনে আমাৰ কাৰ্যসূচী চলি আছে যাৰ বাবে বিজেপি শংকিত হৈ আকৌ কৈছোঁ ইউটিউবাৰ আৰু যিসকল ভণ্ড শিল্পী সমাজ বুলি ক'লে সকলোকে নুবুজাব ৰবি শৰ্মাই কওক বা কিছুমান প্ৰস্তুতি পৰাশৰে কওক বা কিছুমান ভাল শিল্পীও আছে যিসকলে কেৱল শিল্পী সমাজৰ হৈ কাম কৰি আছে তেখেতসকলে কোনো ৰাজনৈতিক লগত জড়িত নাই কিন্তু এই 5-6 গৰাকী ভণ্ড নেতাৰ বাবে ভণ্ড নেতা বুলি কয় ভণ্ড শিল্পীৰ বাবে শিল্পী সমাজখন বদনাম হৈছে তাৰ কাৰণে ময়ো তেখেতক সকীয়াই দিছোঁ যে এই ধৰণৰ 420 সস্তীয়া প্ৰচাৰৰ কাৰণে এই ধৰণৰ কথা কোৱাৰ পৰা বিৰত থাকক নহ'লে কিন্তু ভৱিষ্যতে আপোনাৰো দিগদাৰ আছে জুবিন গাৰ্গ বেয়া দিন চলিব বুলি কেনেকুৱা ধৰণৰ বেয়া দিন চলিব চাওক অসম জাতীয় পৰিষদটো এটা অসমৰ যিবিলাক অসমৰ ৰাইজৰ যিবোৰ সমস্যা বা যিটো আমাৰ আঞ্চলিকতাবাদ যিটো জাতীয়তাবাদ সেইটোৰ ৰক্ষাৰ স্বাৰ্থত অসম জাতীয় পৰিষদ দল গঠন হৈছে গতিকে তেনেস্থলত তেখেতে আক্ৰমণ কৰিব লাগে অসম গণ পৰিষদক ক'ৰ পৰা কৰিব দালালিটো পাই আছে বিজেপিৰ পৰা তাত মন্ত্ৰী আছে তাত বিধায়ক আছে তাত ৰাজ্যসভাৰ সাংসদ আছিল কৰিব লাগে অসম গণ পৰিষদক হঠাৎ কথা নাই বতৰা নাই অসম জাতীয় পৰিষদ 420 আৰে ভাই তুমি অসম জাতীয় পৰিষদক 420 কোৱাৰ আগে তোমাৰ 420 চৰিত্ৰ অসমৰ ৰাইজে দেখিছে ভদ্ৰতা খাতিৰত একো নকয় আজি কেইদিনমান আগত শিৱসাগৰত কি হৈছিলে মদৰ আগত মাতাল হৈ আছিল মদ খাই মদৰ নিচান মাতাল হৈছে তেখেতক মঞ্চত গীত পৰিৱেশন কৰিব নোৱাৰে পৰি থাকিল তাত শেষত তেখেতক পইচা ঘূৰাই তেখেতক তাত বান্ধি থ'ব বাকী শেষত প্ৰশাসনৰ মানুহ যাই কিনে তেখেতক তাত উদ্ধাৰ কৰি আনিছে অসমৰ ৰাইজে এইবিলাক বিচাৰে নেকি জনপ্ৰিয় হাৰ্টথ্ৰব বুলি ক'লে মদৰ নিচাত তাত মাতাল হৈ মঞ্চত পৰি গৈছে গান গাব নোৱাৰিলে তাৰ পৰা পলায়ন কৰিছে পুলিচৰ প্ৰটেকশ্যনত লৈ আহিছে গতিকে সেইগৰাকী শিল্পীৰ আৰু কি ইজ্জত আছে গতিকে তেখেতে আৰু বেলেগক 420 কোৱাৰ আগে তেখেতৰ নিজৰ 420 চৰিত্ৰটো জনাটো উচিত 100% তেখেতে যেতিয়া কয় যে মই হিমন্ত দাক সুধিছোঁ কা আন্দোলন কৰিম নেকি তেখেতক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চলাই আছে কেৱল 2 টকাৰ বিনিময়ত ব্যক্তিগত বিমান এখন ডিব্ৰুগড়ৰ পৰা যদি গুৱাহাটীলৈ আহে কিমান টকা খৰচ যাব আৰু আহি কিনেতো আমি ইয়াতে গম পালে তেখেততো বেমাৰৰ এক্টিংহে কৰিছিলে 2 দিন পিছত আকৌ ঘৰলৈ গ'ল
গতিকে এইবিলাক সুবিধাবাদী চৰিত্ৰ আমি দেখি আছোঁ। আমি মুখখন খোলা নাছিলোঁ, কিন্তু আজি যেতিয়া তেখেতে আমাৰ দলটোক উদ্দেশ্যি মুকলিকৈ ক'লে যে অসম জাতীয় পৰিষদ এটা ফটুৱা দল, 420 দল, কোৱাৰ আগে তেখেতৰ 420 চৰিত্ৰটো প্ৰকাশ পালে। আৰু মই আকৌ কৈছোঁ আপোনালোকক যে তেখেতক পগলা ফাটেক নহয়, ৰিহেব চেণ্টাৰ, যাৰ শৰীৰত এলকহলিকটো বেছি হৈ যায়, তেখেতক ৰিহেব চেণ্টাৰত 2 মাহ 3 মাহ 4 মাহৰ বাবে থ'ব লাগে। তেখেতক যিহেতু হাৰ্টথ্ৰব বুলি কয়, 1 মাহমান ৰাখিলে অসমৰ জাতীয়তাবাদ চেণ্টিমেণ্টটো কি, অসমৰ ৰাইজৰ চেণ্টিমেণ্টটো কি তেওঁ বুজি উঠিব। এইটো তাৰপিছত তেখেতে এটা ষ্টেটমেণ্ট দিব যে মই অসম জাতীয় পৰিষদক এনেকুৱা ক'ব নালাগিছিল। তেখেতক ৰিহেব চেণ্টাৰৰ প্ৰয়োজন হৈছে। এতিয়া একো নেপেলাই। মই আকৌ ক'লোঁ, মই তাকে কৈছোঁ, আপোনাৰ প্ৰশ্নৰ উত্তৰ মোৰ তাত আছে। আপোনালোকে আজিৰ বাতৰিটো যেতিয়া পৰিৱেশন কৰিব, তাতে 95% কমেণ্ট চাব জুবিন গাৰ্গৰ বিপক্ষে আছে আৰু 95% কমেণ্ট চাব অসম জাতীয় পৰিষদৰ সপক্ষে আছে। তাৰপিছত আপোনালোকে ক'ব যে অসমৰ ৰাইজৰ মতামত কি। ইতিমধ্যে তেওঁ যিটো সংবাদ মাধ্যমত য'ত ষ্টেটমেণ্ট দিছে, আপোনালোকে কমেণ্টবিলাক চাওক। অসমৰ ৰাইজৰ সিদ্ধান্তটো আমিতো কমেণ্টৰ জৰিয়তে চাম। গতিকে কমেণ্টত আপুনি, মই কৈছোঁ 95% জুবিন গাৰ্গৰ বিপক্ষে আছে। সেইকাৰণে মই ক'লোঁ যে অহাকালিৰ পৰা জুবিন গাৰ্গৰ টাৰ্ণ আৰম্ভ হৈছে। আৰু মই ভাবা নাছিলোঁ যে এনেকুৱা সস্তীয়া মন্তব্য কেৱল ৰাজনীতিৰ পাকচক্ৰত কৰি জুবিন গাৰ্গৰ নিচিনা শিল্পী এগৰাকী যে ক'ব, এইটো খুব মানে লজ্জাজনক আৰু মানে খুব দুখ লগা বিষয়। জুবিনৰ এতিয়া শৰীৰত কথাটো ক'লে ভুল হ'ব। মই শিৱসাগৰৰ কথাটোৱে ক'লোঁ। মঞ্চত যেতিয়া মদৰ নিচাত মাতাল হৈ গীত পৰিৱেশন কৰিব নোৱাৰি পৰি গ'ল, তেতিয়া আপোনালোকে নিশ্চয় জানিব যে সেইগৰাকী ব্যক্তিৰ শৰীৰত এতিয়া ব্লাড নহয়, তেজ নহয়, তেখেতৰ তাত শৰীৰত খুৰা সোমাই গৈছে। গতিকে তেখেতক সেইকাৰণে এইটো কি ৰিহেব চেণ্টাৰ মানে আপোনালোকে নিশ্চয় বুজি পাইছে। ৰিহেব বুলি ক'লে এইটো পগলা ফাটেকটো বেলেগ হৈ গৈ, এইটো পগলা নহয়, ৰিহেব সোণাপুৰত আছে। এমাহমানৰ তেখেতক প্ৰয়োজন হৈছে। দৰকাৰ পৰিলে আমি অসম জাতীয় পৰিষদৰ চিকিৎসা, যেনেকৈ তেখেতক বিমানৰ খৰচ বিজেপিয়ে বহন কৰে, ৰিহেবৰ খৰচটো আমি বহন কৰিম।